বহকচোন। দাদা আমাৰ হেল্থ কেম্প এটা পাতিছো, আহিব দেই। হে ৰবাহে, মই হেল্থ কেম্পৰ ধান্দাত অহা নাই নহয়। আই কেনেকে কথা কৈছে ছাৰ? আচনা, তুমি এটা কাম কৰাচোন, বৰুৱাক মই মাতিছো বুলি কোৱা। যোৱা। আচ্ছা কওকচোন কথাটো। ছাৰ, মোৰ কেইবাটাও ভাড়া ৰুম আছে, তাত এটা ল'ৰা আছে, তাক পুলিচ দি উলিয়াব লাগে। আপুনি ভাড়াঘৰৰ মালিক, আপুনি উলিয়াওক। নাই ছাৰ, প্ৰব্লেম আছে, পুলিচে উলিয়াব লাগিব। কিয়? মানে ছাৰ আপুনি ইয়াতে চাকৰি কৰে নেকি? আপুনি চিনি পাইছে নেকি? পাইছো, এই মোৰ সৌৰ ঘৰৰ নামঘৰটোত যে 2 বছৰমান আগতে আপুনি এই হনুমানৰ ভাওটো ধৰিছিলে যে। মনত আছে ন আপোনাৰ? আছে, আছে। থেংক ইউ।